হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা সকলো ভালেই। আজি মই পুনৰ আহিছোঁ অন্য এটা ভিডিঅ'লৈ। আপোনালোকক আগৰ ভিডিঅ'টোত যিহেতু কৈছিলোঁ মই যিহেতু তাত লগাম, আজি সেই তাত লগাব লৈছোঁ, তাকে আপোনালোকক অকণমান দেখাব চেষ্টা কৰিছোঁ। চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু যদি মোৰ ভিডিঅ'ত নতুনকৈ আহিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব দেই। বলকচোন চাই থাকক মই কেনেকৈ তাত লগাইছোঁ, দেখাই আছোঁ। দেখিছে মই ববিনখিনি ৰেডি কৰি ল'লোঁ। কুটি পুটি ল'লোঁ, এনেকৈ জুখি ল'লোঁ। জুখি পিনে এইখন দেখিছে, যিহেতু ববিনৰ মোৰ ফ্ৰেম নাই, সেইকাৰণে মই কলৰ ঢকুনা এটাকে ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি ববিনখিনি চাই থাকক, মই বাতি কৰা আপোনাক অকণমান দেখাব চেষ্টা কৰিম। দেখিছে যিহেতু ঢিলাকৈ কৰিলে নহ'ব, টাইটকৈ কৰিব লাগিব। আৰু এটা লৈ লৈছোঁ। দেখিলে মই বাতি কৰি আছোঁ। বাতি কৰাৰ মাজতে আমি ৰাজখন হিচাপ কৰি ল'ব লাগিব। কিছুমানে হয়তো আগতীয়াকৈ ৰাজখন হিচাপ কৰি লয়, মই যিহেতু আগতীয়াকৈ হিচাপ কৰি থোৱা নাই, এতিয়া ৰাজখন হিচাপ কৰি লওঁ। ৰাজখন কেনেদৰে হিচাপ কৰোঁ সেয়া আপোনালোকক দেখাই আছোঁ, চাই থাকক। পোনপ্ৰথমে আপোনালোকে ল'ব লাগিব সৰু সৰু টুকুৰা, মানে বাঁহৰ টুকুৰা অকণমানকৈ লৈ পিনে আপোনালোকে আপুনি ববিন অনুযায়ী, ববিন আপুনি কেইটা লৈছে, যদি 10টাই লৈছে বা 20টাই লৈছে, সেই ববিনৰ অনুপাতে আপুনি সেই ৰাজখনৰ কাঠিখিনি মানে 10টা যদি লৈছে তেনেহ'লে মই বাৰু 10টাই লৈছোঁ। 10টাৰ মানে মূৰে মূৰে 10 ঘৰ, মানে 10 কাঠিৰ মূৰে মূৰে এটা ভৰাই ভৰাই যাব লাগিব। সৰু সৰু টুকুৰা এটুকুৰা ভৰাই যাব লাগিব। কাৰণ আমি কওঁ যে 20 ঘৰ, যদি এঘৰকৈ 10 ঘৰ, 10টা কাঠিয়ে এঘৰ হ'ব, এঘৰকৈ তেনেকৈ যদি 20 ঘৰ হয়গৈ, তেতিয়া আমি তাক আমি এবিঘা বুলি কওঁ। আৰু আপোনালোকে কি কয় সেইটো জনাব কমেণ্ট কৰি। আৰু 10টা কাঠি যেতিয়া মূৰত আমি এটা কাঠি ভৰাওঁ, সেই আমি এঘৰ বুলি কওঁ বা একাৱনি বুলি কওঁ। সেই ৰাজৰ কাঠিৰ মানে ববিন লৈছোঁ 10টা, আৰু সেই 10টাৰ মানে ৰাজখনৰ 10টা কাঠি হিচাপ কৰি এনেকৈ এডাল এডাল ভৰাই যাব লাগিব। যদি এবিঘামান মই হিচাপ কৰি লওঁ, তেতিয়া মানে আৰু কেইবিঘা হয় ডাইৰেক্ট মানে কাঠি মাৰি দিম। আপোনালোকক দেখাই আছোঁ, চাই থাকক। ইয়াতে মই আৰু এটা কথা ক'বলৈ থাকি গ'ল, কাৰণ ৰাজখন পোনপ্ৰথমে হিচাপ কৰিব লওঁতেই আপুনি আপোনাৰ যিকোনো চাদৰ এখন বা মেখেলা এখন জোখ লৈ ল'ব। কাৰণ জোখটো লোৱাটো জৰুৰী। আপুনি জোখৰ কিমানটো বহল ল'ব, কিমানটো ঠেক ল'ব, সেইবাবে জুখি লোৱাটো প্ৰয়োজন। কাৰণ আপুনি হয়তো মানে বাতি কৰোঁতে হয়তো আপুনি সৰহকৈ বাতি কৰি পাব পাৰে, আৰু কিজানি মানে ঠেকো হ'ব পাৰে বা বহলো হ'ব পাৰে। সেইকাৰণে আপুনি পিন্ধা যিকোনো এখন চাদৰ বা মেখেলা তাৰ জোখটো লৈ ল'ব পোনপ্ৰথমে। তাৰপাছত ইটো মূৰে সিটো মূৰে এটা এটা কাঠি ভৰাই ল'ব। তাৰপাছত আপুনি হিচাপ কৰিব যে আপোনাৰ ববিনৰ অনুপাতে কিমানটা ববিন লৈছে, সেই অনুপাতে কাঠি মাৰি মাৰি যাব পাৰিব নিশ্চয়। বলকচোন চাই থাকক। এয়া দেখিছে, মই চাদৰখনৰ জোখে মই জুখি লৈছোঁ। যিহেতু চাদৰখন হৈছে পুৰণা, সেইবাবে চাদৰখনতকৈ বহলটো অকণমান বেছিকৈ লৈছোঁ, কাৰণ বওঁতে সোমাব যে যিহেতু। এতিয়া মই 10টা কাঠিৰ মূৰে মূৰে এটা কাঠি ভৰাই যাম। তেনেকৈ মই 10 ঘৰমান কৰিম, তাৰপাছত মই ডাইৰেক্ট কাঠি মাৰি দিম, হৈ যাব। চাই থাকক। দেখিছে, এনেকৈ মই কাঠি মাৰি মাৰি গৈ আছোঁ। এয়া
আপোনালোকে দেখি আছে ফাইনেলি মই বাতি কৰি এটালোঁ। চ' এতিয়া ৰাজ বহাইছোঁ। যিহেতু চাওক এই প্ৰথমৰ যিহেতু খুঁটি আছিলে সেই খুঁটিটো এই ডাংমাৰিডাল ভৰালোঁ। চ' ছেকেণ্ডৰ যিটো খুঁটি আছিলে সেইটো এচি মাৰিডাল ভৰালোঁ। এচি মাৰিডাল হৈছে মানে যিহেতু জাল এতিয়া মানে ৰাছবাটত মানে প্ৰতিটো ৰাছবাটতে এযোৰ এযোৰকৈ ভৰাবলৈ যিহেতু ধুনীয়াকৈ ওলাব লাগিব। চ' এনেকৈ ধৰি মানে এনেকৈ যিহেতু এডাল ওলাব সেইবাবে এচিডাল মানে এনেকৈ উঠাই ল'ব লাগিব। আৰু লগতে মই ৰাছখন যিহেতু ধুনীয়াকৈ জুখি লৈছিলোঁ। চ' এতিয়া জোখাৰকৈ প্ৰতিটো প্ৰথম পৰা শেষলৈকে আৰু জোখাৰ মতে ভৰাই যাব লাগিব। আৰু চাই থাকক পাছলৈ চলোৱা আপোনালোকক দেখাই আছোঁ। মই ইয়াতে কথা এটা ক'বলৈ থাকি গ'ল, কাৰণ অলপ দৰকাৰী কথাই, কাৰণ দেখিছে মই ৰাজভাই আছোঁ। চ' ৰাজভাঙতে বহুখিনি সাৱধান হ'ব লাগে, কাৰণ এই ডাংমাৰিডালৰ যিহেতু সূতাডাল এনেকৈ যে লৈছোঁ সেই সূতাখিনি যদি এডাল কেনেবাকৈ মাজৰতে থাকি যায় তেনেহ'লে অলপ অসুবিধা হ'ব। সেই সূতাডাল হয়তো উলিয়াই দিব লাগিব বা সেই সূতাডালৰ পৰা জোঁট লাগিবও পাৰে, সেইকাৰণে ডাইৰেক্ট উলিয়াই দিলে ভাল হয়। আৰু এই ৰাছখন দেখিছে নহয়, এই ৰাছখন মানে প্ৰতিটো মানে ৰাছৰ কাঠিতে মানে ভালদৰে চকু মানে মন দি চাই যাব লাগিব, কাৰণ এটা যদি ৰাছবাট কেনেবাকৈ সূতা জোৰ যদি ভৰাবলৈ থাকি যায় তেনেহ'লে সেই কাপোৰখন দেখিবলৈ বেয়া হ'ব, কাৰণ সেই থাকি যোৱা ৰাছবাটটো যিহেতু কাপোৰখন বওঁতে হেঙা হৈ যাব। সেইকাৰণে মানে ৰাছখন ভৰাওঁতে বহুতখিনি সাৱধান হ'ব লাগে আৰু ভালদৰে মন দি চাই যাব লাগে। প্ৰতিটো ৰাছৰ বাটতে যাতে সূতা এযোৰ এযোৰকৈ সোমাই যায় সেইবাবে বহুখিনি মন দিব লাগে। দেখাই আছোঁ ভিডিঅ'টো মোৰ ফাইনেলি শেষ হ'বগৈ এতিয়া, আৰু অকণমান বাকী আছে, চাই থাকক মই চলোৱাখিনি। এতিয়া ৰাজভা হৈ গ'ল। চ' এতিয়া চলাওঁ, আপোনালোকে চাই থাকক। কৈ যা ল'ৰাটো আমনি কৰিছে, হিচাপে বহিছে দেখিলে চলাই থকা। চ' শেষ হৈ গ'ল চলাই মেলি, এতিয়া ভিতৰত থৈ দিছোঁ। আজি যিহেতু ব নোতোলোঁ সেইবাবে আপোনালোকজনে ব তুলিম আৰু শালত ডঙালৈকে সম্পূৰ্ণ ভিডিঅ'টো দেখাই থাকিম। আজি লগোৱাৰ ববিন কৰাৰ পৰা আৰু লগোৱাৰ যি দেখালোঁ সেই ভিডিঅ'ৰ যোগেদি যদি আপোনালোকে কিবা অকণমান যদি শিকিব পাৰে মোৰ কাৰণে ভাল। আৰু যিসকলে নাজানে বাৰু তেওঁলোকক কৈছোঁ, অকণমান যদি মন দি, একো নাই কিনো পাৰিব, অকণমান মন দিলেই পাৰিব। মই আৰু এটা কথা আপোনালোকে ভাবিছে চাগে মই কিয় অকলে তাঁতখন লগাইছোঁ, কাৰণ মই যিহেতু অকলে লগাই ভাল পাওঁ, কাৰণ প্ৰথমৰ পৰা যদি শেষলৈকে এজনী মানুহে যদি তাঁতখনত লাগি থাকে তেতিয়া তাঁতখনো মানে অলপো মানে বাতি কৰোঁতে, বিশেষকৈ বাতি কৰোঁতে এজনী মানুহে বাতি কৰিব লাগে, কাৰণ এজনী সকলো হাতৰ জোখটো একেই নহয় দিয়কচোন। মই এতিয়া বাতি কৰি আছোঁ, যদি আকৌ কোনোবা এজনী বাতি কৰি দিয়ে তেতিয়া মোৰ হয়তো টানকৈ কৰিছোঁ, তেওঁ হয়তো ঢিলাকৈ থ'ব পাৰে, সেইকাৰণে মানে চলাওঁতে যিহেতু জোঁট লাগে বা কেৰাকেৰিবিলাক বেছি হয় সেইবাবে এজনীয়ে কৰাটো জৰুৰী। সেইবাবে মই অকলে কৰিছোঁ। আৰু মই যিহেতু অলপ চলপ ভালদৰে হয়তো নাজানিব পাৰোঁ, তথাপিও যিমানখিনি পাৰোঁ মানে মই অকলে কৰিবলৈ চেষ্টা কৰোঁ। আৰু যিকোনো কাম বুলি নহয় আৰু মই যিটো মানে পাৰোঁ সেইটোকে মই অকলে কৰিবলৈ চেষ্টা কৰোঁ। লাগে আৰু মাজতে এতিয়া ধৰিবলৈ মানে তাঁতখন ধৰি দিবলৈ বা কৰি মা আছে, মায়ে অলপ সহায় কৰি দিছে। আৰু যিহেতু চলাওঁতে খুৰী আৰু মোৰ দদাই ছোৱালী ভণ্টি পালেহি, তেওঁলোকো অকণমান লাগি ভাগি দিলে। আৰু যেতিয়া মেৰিয়াওঁতে তুলঠাত মেৰিয়াওঁতে তেতিয়া আৰু মানুহ এজনী লাগে, আৰু বাকীখিনি মোৰ মানুহ প্ৰয়োজন নাই বাৰু, মই অকলে পাৰোঁ, যিহেতু লগাই অভ্যাস হ'লগৈ সেইবাবে অকলে চেষ্টা কৰিছে আজি মোৰ তাঁত লগোৱা। আৰু তেনেকৈ হয়তো ভিডিঅ'টো যিমানটো ভালদৰে দেখাব লাগিছিলে সিমানটো মই দেখাব নোৱাৰিলোঁ, তথাপিও যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। ইয়াতে যদি ক'ৰবাত কিবা ৰৈ গৈছে বা থাকি গৈছে সেইটো আপোনালোকে কমেণ্ট কৰি তলত জনাব। আৰু নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা আৰু যিমানকণি পাৰোঁ দেখালোঁ আপোনালোকক। চ' যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব।
বাই।